মনেৰে আজি খাম্পা বৰগয়াৰী ডাঙৰীয়া নমিনেশ্যন জমা দিয়াৰ সময়ত সকলোৱে আগবাঢ়ি আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এতিয়া BPF জয়যুক্ত হ'ব লাগে। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যিটো দল সেইটো জিকিব লাগে, সেইটো সকলোৰে মানে ইচ্ছা। তো খাম্পা বৰগয়াৰী আমি প্ৰাৰ্থী হিচাপে পাইছোঁ, সেইকাৰণে আমাৰ ৰাইজে সুখী হৈছে, সন্তুষ্ট হৈছে। গতিকে পুৰাদমে মানে আমাৰ দলক সমৰ্থন দিবৰ কাৰণে ৰাইজ আজি আগুৱাই আহিছে, সেইটো আপোনালোকে দেখা পাইছে। আমি আশা কৰিছোঁ আমি মেক্সিমাম ভোটত আমি থাকিব। 1 নম্বৰতে থাকিলেওহেঁতেন, 1 নম্বৰতে থাকিলেওহেঁতেন তেতিয়াও, কিন্তু এইবাৰ আমি 1 নম্বৰত আমি টানি আনিলোঁ আৰু মই 2 নম্বৰ হ'লোঁ যোৱাবাৰ, এতিয়া 1 নম্বৰত। ভোটৰ অংশ ইয়াত ট্ৰাইবেল অনা ট্ৰাইবেল বুলি নাই, BPF হিচাপে আছে, BPF হিচাপে আছে। নৱচৰণীয়া তেওঁ মানে আগৰবাৰত অনা অসমীয়া সকলোকে মেক্সিমাম ভোট দিছিলে, তেওঁৰ পৰা বহুত আশা কৰি পেলাই ভোট দিছিলে, কিন্তু দেখা গ'ল দুইবাৰ তেওঁ MP হ'ল, কিন্তু কোনো ঠাইত তেওঁ নিজৰ চিনটো দেখুৱাবৰ কাৰণে, ৰাইজৰ কাৰণে কাম কৰা বুলি নিজক পৰিচিত কৰিবৰ কাৰণে একো কাম ৰাইজে পোৱা নাই। সেইকাৰণে ৰাইজ অসন্তুষ্ট। এই গতিকে আমাৰ দলত মানে আগত নৱচৰণীয়াক যিসকলে ভোট দিছিল, এতিয়া আমাৰ দলকে সমৰ্থন দিব আৰু ভোট দিব। গেটৰ ভিতৰত চাউল আছে।
BPF-ni dan Kampa Basumatari itu lihat kalam nari nominisan terkait dengan bikian. Hazar